সকলোকে মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচ্ছা, মানে মই ব্লগটো কালি এটা বনাম বুলি ভাবিছিলোঁ, কালি 31 তাৰিখ, যিহেতু মোৰ কালি আছিলে বাৰ্থডে। খালি ব্লগ বনাব নোৱাৰিলোঁ, বহুত দুখ লাগিছে। ইমান ধুনীয়াকৈ প্লেনিং কৰি থৈছিলোঁ, মই আমুকটো কৰিম তামুকটো কৰিম, ব্লগ বনাম, আমুক কৰিম তামুক কৰিম, একোৱেই নহ'ল। কাৰণ তাৰ পৰহি দিনাখনৰ পৰা আমাৰ ইয়াত মানে কাৰেণ্টটো নাইকিয়া, গোটেই বতাহ ধুমুহা আহিছিলে, কাৰেণ্ট চাৰেণ্ট কাটি নাই, মানে আজৰি আৰু। তাৰপিছত মোৰ বাৰ্থডে দিনাখন গোটেই দিনটো কাৰেণ্ট নাই, মোৰ মোবাইলটো অফ, মাজে মাজে অকণমান অন হয় আৰু ক'ৰবাত চাৰ্জ দি আনো, তেনেকৈ গ'ল আৰু। ব্লগ বনাম বুলি ভাবিছিলোঁ, সেয়াও মানে মোৰ নাটানিলেগৈ, মানে লাখে নাটানিলেগৈ একচুৱেলি। তাৰপিছত আজি সেইকাৰণে আজি 1 তাৰিখ, আজি মই মানে ৰাতিপুৱাই 7:46 নে কিবা এটা হৈছে ভিডিঅ' বনাইছোঁ। আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব। কালি পৰা জন্মদিনটো হ'লেও লেটলি হ'লেও আপোনালোকে আশীৰ্বাদ কৰিব, যাতে মই একদম ভিডিঅ'বোৰ ভালকৈ বনাই যাব পাৰোঁ আৰু মোৰ ভাল হওক, মানে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু মোৰ মানে যি ভাল হ'ব লগা আছে চব হওক। আৰু আজি মানে মই বাগানত দৰৱ মাৰিম, তো আপোনালোককো অলপ মানে ঘৰৰ এই বস্তুবোৰ অলপ আমাৰ কি কি গছ চছ আছে মানে অলপ দেখাই যাওঁ বুলি ভাবিছোঁ। এনেই আছোঁ, ব্লগকে বনাওঁ বোলো, ঘৰৰ বস্তুবোৰ অলপ দেখাওঁ আপোনালোকেও চাওক। আৰু বাকী ভিডিঅ'টো চাই থাকক, পাছলৈকে চাই থাকক ভিডিঅ'টো, কি হয় কি কৰিম মই নাজানো। ভিডিঅ'টো অকল মুঠতে বনাই যাম, এফালৰ পৰা যি হয় দেখাই যাম আপোনালোকে চাই যাব। এইজোপা মানে আমাৰ ঘৰত মধুৰি আগফালেকে আছে আৰু নতুনকৈ লগাইছে তেতিয়া। এইবোৰ গোটেই ফাঁচি লগাইছে, এইবোৰ যেতিয়া মাল ধৰিব মই পূৰা মালামাল হৈ যাম। আইফোন কিনিম। এইজোপা আছে মধুৰি, দিছেনে মধুৰি ধুনীয়া ফুলিছে। এইবোৰ চাচি গছ, এইবোৰ যেতিয়া মাল ধৰিব নহয়, মাল ধৰা টিপছ লাগে মোক সোনকালে। যেতিয়া মাল ধৰিব তেতিয়া মই এইবোৰে আইফোন কিনিম, কেমেৰা এটা কিনিম, ধেৰ সপোন আছে মোৰ। তাৰপাছত পইচা এগালমান পালে মই ফুৰিবলৈ যাম। আৰু এইজোপা আমাৰ ডালিম দিছে, ডালিম খাই মই বহুত হি ভাল পাতা হওঁ আৰু একদম চাপৰ্ট দিছে। বিলাতী নেকি এজোপা, নামটো নাজানো, দেউতাই নাৰ্চাৰীৰ পৰা আনি ৰুইছিলে। একদম কিয়া ধুনীয়াকৈ লগাহে, চাপৰ মেহি লগাহে। এইখন হৈছে আমাৰ মিনি বাগান, মানে ডাঙৰ বাগানটো নহয়, দুখীয়া মানুহ, মাটি সম্পত্তি নাইকিয়া, এইখন হৈছে মিনি বাগান। এজোপা আছে চাচি, এইবোৰ চব চাচি গছ। আমাৰ ইয়াত মানে পাতৰ দাম পূৰা বাঢ়িছে, কিবা কেজি 40 টকা নে কিবা হৈছে বোলে। আপোনালোকৰ তাত কিমান হৈছে বাৰু? আমাৰ ইয়াততো পূৰা 20 কেজি 30 কেজি দিলে 500-1000 টকামান পাই গৈছে, মানে ইমানে হাই ফাই মাৰিছে পাতৰ দাম। আৰু সেইকাৰণে আমাৰ চাহপাত গছ। ইয়াত হেৰি এটা আছিলে, কিবা গান এটা আছিলে, নে কবিতা নহয় গানেই আছিলে, এটিকলি দুটিপা ৰতনপুৰৰ বাগিচাত। মই পঢ়িবলৈ পাইছিলোঁ 6 মানত নে কিহত পঢ়িবলৈ পাইছিলোঁ। আৰু পাত ছিঙিব জানে না আপোনালোকে? মই হ'লে জানো আকৌ দেই, মই একদম 9 মানতে শিকিছিলোঁ। 9 মানত এনেই থাকোঁতে পঢ়িবলৈ কয় নহয়, পঢ়িবলৈ টান পাওঁ আৰু মাহঁতৰ লগত, মাহ নহয় মানে আৰু বাগানৰ কাম কৰা থাকে নহয়, মই হেপি পদে সিহঁতৰ পৰা পাত ছিঙি থাকোঁ আৰু সেইবোৰ কৰি ভাল পাওঁ মানে। এতিয়া জীৱনটো পস্তাইছোঁ আৰু পঢ়িবলৈ ক'বলৈ নপঢ়িলোঁ, এতিয়া আৰু এনেই বেকাৰ। তাকে ডিগ্ৰীটোতো কি হৈছে সেইটো বাদ দিব। এই পাত তেনেকৈ ছিঙে দেই, মই জানো মানে অলপ এইটো মাৰি দিলে এই হৈ গয়া 3 এইটো মানে একটা এনেকৈ পাতটো এনেকৈ থাকি যায়। हम जानता है बहुत धुनिया पात लाता है हमारे बागान में, तो आप लोग सीख लीजिए मेरे से पात कैसे सींगता है। तो बने रहिए आगे तक मेरा वीडियो देखने के लिए, और वीडियो स्क्रिप्ट मत कीजिए, लॉकडाउन है, वीडियो देखिए मेरा। ओके, मुझे बागान से खेत दिया है मतलब जो पात छीन रहा है उस लोगों को चाय पीना है, तो मुझे दौड़ मारने के लिए नहीं दिया है, चाय पीने के लिए, चाय बनाने के लिए बताया गया है। तो अब हम चाय बनाएंगे, हम आप लोगों को এতিয়া মানে মোৰ খাবলৈ দি মই আজি কৈছোঁ ৰান্ধনি মানে মই এতিয়া মই पुराना छाप लो यहाँ पीले आने और बागान में दौड़ मारने के लिए हाथ दिखो, शर्ट पहनना जरूरी है, जूता पहनना जरूरी है और लॉन्ग पैंट पहनना जरूरी है। मैं लॉन्ग पैंट भी दुकान में भी आता
वो हम शर्ट पहन लेता है, एक पुराना निकाल के लाया हूँ। इसलिए मैं हिंदी लगा मैं हिंदी तो मैं गया मैं हिंदी एकदम परफेक्ट बोल रही है तो इन्हें कोई ठीक नहीं रहो कथा परा मैं हम अकेला हूँ ना आपने बगल में तो मारेगा मोबाइल कौन पकड़ेगा मुझे पता नहीं मैंने मोबाइल कौन पकड़ने वाला मारे इनसे नॉलेज बता दी चलो कि मैं मुख खराब बना बूम लग रही थोड़ा मारता है बहुत थोड़ा मारता है ये ड्रॉप मारने से मारते हैं तो रुकिए पहन लेता हूँ এতিয়া মই দৰৱ মাৰিম বাগানত দৰৱ মাৰিম নিজৰ কামবোৰ নিজে নিজে কৰোঁ আমি আমাৰ घर में लड़ा है बट मैं भी लड़ा हूँ मैं मैंने वीडियो को पोवालीक मातिसो इतना मोबाइल धरब लगे ना अपन आप लोगों को भी दिखाता हूँ मैं कैसे दरव मारता हूँ आगते मारिছোঁ বাৰু बहुत डाঙर কথা নহয় फिर भी वीडियो बनाओ मैं आप लोगों देखा मारिबा आगते नबना बेलेग कथा तो देखते रहिए मेरा वीडियो গ'লোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে চাগে স্ক্ৰিপ্ট নকৰাকৈ আৰু মোৰ চেনেলটোত যদি আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমান কষ্টকৈ মই দৰৱ চৰৱ মাৰি কৰি দেখাইছোঁ কেনেকৈ মাৰিব লাগে পাতো দেখাইছোঁ কেনেকৈ ছিঙিব লাগে তো লাইক কমেণ্ট তো জৰুৰ পড়ता है तो आज के लिए मेरा वीडियो इमानते खत्म बाय बाय।